খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ আশে-পাশে মহৰ্ষি বাল্মীকিয়ে সংস্কৃত ভাষাত ৰচনা কৰা এখন মহাকাব্য হ'ল ৰামায়ণ। হিন্দু সাহিত্যৰ অন্যতম পুথি আৰু দীঘলীয়া কাব্য ৰামায়ণত প্ৰায় ৫০০ অধ্যায় আৰু ৭টা ভাগত বিভক্ত ২৪,০০০ শাৰী আছে। ইয়াত হিন্দু ধৰ্মৰ অন্যতম উল্লেখযোগ্য দেৱতা ভগৱান ৰামৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। কিন্তু এজন ভাৰতীয় দৃষ্টিকোণৰ পৰা হিন্দু ধৰ্মৰ পৰা বিপ্লৱী ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাগত নীতিৰ মূল শিক্ষাস্তৰ হিচাপে কাম কৰা এই আচৰিত পবিত্ৰ গ্ৰন্থখনৰ বহু দিশ আছে। এতিয়াও শাস্ত্ৰৰ পৰা পোৱা পদবোৰে নৈতিক আৰু দাম্পত্য জীৱনশৈলীৰ আৰ্হি হিচাপে কাম কৰে। সফল জীৱনৰ বাবে সকলোৱে শিকিব লাগিব ৰামায়ণৰ কেইটামান গুৰুত্বপূৰ্ণ শিক্ষা। দৰ্শক মণ্ডলী, আজি আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব ৰামায়ণৰ কেইটামান গুৰুত্বপূৰ্ণ শিক্ষা। আহকচোন সেই শিক্ষাকেইটানো কি আমি জানি লওঁ। ১. সমতুল্য সন্মান। ভগৱান ৰাম আৰু মাতা সীতাই হৈছে বিবাহ কি হ'ব লাগে তাৰ প্ৰতিমূৰ্তি। ইজনে সিজনৰ প্ৰতি সন্মান। তেওঁলোকৰ বন্ধনৰ ভিত্তি আছিল ইজনে সিজনৰ মূল্যবোধ, বৈশিষ্ট্য আৰু সক্ৰিয়তাৰ প্ৰতি গভীৰ সন্মান। মাতা সীতাক ভগৱান ৰামে অতিশয় সন্মান কৰিছিল আৰু তেওঁৰ বিচাৰক সন্মান কৰিছিল। মাতা সীতাৰ দৰে ভগৱান ৰামেও তেওঁৰ জ্ঞান আৰু ধৰ্মৰ প্ৰতি অবিৰত ভক্তিৰ বাবে বহু স্বীকৃতি লাভ কৰিছিল। তেওঁলোকৰ ভাগ বতৰা কৰা সন্মানৰ বাবেই বিশ্বাস আৰু বুজাবুজি এক সুদৃঢ় ভেটিৰ ওপৰত গঢ় লৈ উঠিছিল। ২. নৈতিকতাৰ সৈতে জীয়াই থকা। নিজৰ জীৱনত ধৰ্মৰ গুৰুত্বই ৰামায়ণৰ পৰা শিকিবলগীয়া প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ শিক্ষা। ভগৱান ৰামে ধাৰাবাহিকভাৱে নৈতিকভাৱে সৎ জীৱন যাপন কৰিছিল। এজন ভাল পুত্ৰ, এজন ভাল স্বামী আৰু এজন ভাল ৰজা হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ দ্বাৰা আমি আমাৰ দায়িত্ব আৰু নৈতিক বাধ্যবাধকতা অদম্য সততাৰে পালন কৰিবলৈ উৎসাহিত হয়। ৩. নিস্বাৰ্থতাৰ কাৰ্য। ভগৱান ৰামে নিজৰ পৰিয়ালৰ হকে কৰা নিস্বাৰ্থ কৰ্ম আৰু ত্যাগ বিবাহিত দম্পতীৰ বাবে এক শক্তিশালী বাৰ্তা হিচাপে কাম কৰে। ৰাৱণৰ দ্বাৰা মাতা সীতাক অপহৰণ কৰাৰ প্ৰতি সঁহাৰি জনাই ভগৱান ৰামে পত্নীৰ বাবে যিকোনো দৈৰ্ঘ্যলৈ যোৱাৰ অন্তহীন প্ৰেম আৰু সংকল্প প্ৰদৰ্শন কৰি তাইক উদ্ধাৰৰ বাবে ওপৰলৈ উঠিছিল। এই নিস্বাৰ্থতা আৰু ত্যাগৰ কাৰ্যই ব্যক্তিগত পচন্দৰ আগত নিজৰ সংগীয় প্ৰতিযোগিতাক অগ্ৰাধিকাৰ দিয়াটো কিমান গুৰুত্বপূৰ্ণ সেই কথা আঙুলিয়াই দিছে। ৪. অহংকাৰ আৰু ইগোক আঁতৰাই ৰাখক। এজন শক্তিশালী আৰু সমৃদ্ধিশালী ৰজা হিচাপে ৰাৱণৰ অহংকাৰ আৰু এই অহংকাৰে ৰাৱণক এনে অনুভৱ কৰাইছিল যে তেওঁ যি বিচাৰে তাকেই সাধন কৰিব পাৰে। তেওঁ দুৰ্নীতিপৰায়ণ উদ্দেশ্যৰ বাবে অৱশেষত তেওঁৰ মৃত্যুৰ সূচনা কৰিছিল, যিটোৱে আজিয়েই স্বীকৃতি পোৱাই নহয়, ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপেও ৰাৱণক শিপাই তুলিছিল। আত্ম-অহংকাৰ, অহংকাৰ আৰু গৰ্বই আনৰ ওপৰত স্বত্ম কৃতিত্ব আৰু নিজৰ অৱসানৰ আৰম্ভণিৰ সৃষ্টি কৰে। ৫. ভাল-বেয়াৰ ওপৰত জয়লাভ কৰা। ৰামায়ণৰ পৰা পোৱা এটা জনপ্ৰিয় আৰু প্ৰাসংগিক শিক্ষা হৈছে যে বেয়াৰ ওপৰত যিমানেই ডাঙৰ আৰু শক্তিশালী যেন নালাগিব বা নহওক কিয়, ভাল পোৱাই সদায় বেয়াৰ ওপৰত জয়লাভ কৰে। শ্ৰীৰামৰ কুটিল ৰাণক বধ কৰাৰ কীৰ্তিচিহ্ন উপলক্ষে এই অপৰিহাৰ্য সত্যক কঠিন কৰি তোলে। আজিও বিশ্বজুৰি দসৰা আৰু দীপাৱলী হিচাপে এই দিৱস উদযাপন কৰা অব্যাহত আছে। দৰ্শক মণ্ডলী, ৰামায়ণৰ পৰা পোৱা এই ৫টা গুৰুত্বপূৰ্ণ শিক্ষাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিলে। আশা কৰোঁ আপোনালোক সকলোৰে ভাল লাগিল আৰু ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।